আইফোন 7 কমত দি আছো 5000 টাকাত দি আছো আইফোন 7 5000 টাকা 5000 টাকাত দি আছো ওকে 6s 3600 13 দেখাই দিছো দুটা পিস আইফোন 13 কালার সব ব্লু কালার ক্রিম কালার 27000 এটা 31 আইফোন 11 প্রো 22000 টাকা 22000 128GB Hello my YouTube family, আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আজি আইছো মোবাইল ফিক্সাৰ এণ্ড সাৰ্ভিসৰ সেকেন্ড ব্ৰাঞ্চ উলুবাৰীত আছে এই সেকেন্ড ব্ৰাঞ্চটো জালুকবাৰীত আছে আপটাপদাৰ দোকানটো মোবাইল ফিক্সাৰ যত মানে বহুতে ভিডিও বনাই থাকো তো উলুবাৰীৰ এই দোকানতো আহিছো বহুত দিন পিছত নতুন কালেকচন দেখুৱাম আপোনালোকে ইয়াৰে লোকেশনটো ভালকে চাই লওক হিৰো ষ্টেডিয়াম বি বৰুৱা কলেজ ক্ৰছ কৰি কিনে এই ফ্লাইওভাৰ তলতে আপোনালোকে সিধা এনেকুৱা আহি কিনে ব্যাক হৈ যাব আগৰ ফালদি ব্যাক কৰি কিনে পাই যাব মোবাইল ফিক্সাৰ এণ্ড সাৰ্ভিসৰ এই সেকেন্ড হ্যান্ড মোবাইল দোকান আৰু এইফালে আছে বেনাৰ আগতে আছে প্ৰাগ নিউজৰ অফিচ চাব পাৰে অলপ আগত গলে পৰ্টল বজাৰ আপোনালোকে পাই যাব মানে উলুবাৰী ফ্লাইওভাৰ তলত আহিলে আপোনালোকে পাই যাব আৰু অপোজিট সাইডত কিচেন আছে চাব পাৰে ৰেষ্টুৰেন্ট এটা আছে একদম ইজি লোকেশন হয় চাব পাৰে একদম ইজি লোকেশন আপোনালোকে আহিব তো বলক আজি যাও ভিতৰত কি মোবাইল আহিছে গোটেইখিনি আপোনালোকক দেখুৱাম ভিডিওটো শেষলৈকে চাই থাকক মোবাইল ফিক্সাৰ এণ্ড সাৰ্ভিস গুৱাহাটী উলুবাৰীত আৰু ইয়াৰে অনাৰ আছে দাদা নমস্কাৰ খবৰ পাতি ভাল হয় দাদা আজি মোৰ ভিউয়াৰ্সক কি দেখাব আজি নতুন স্টক আহিছে নতুন স্টক সব হয় আগৰ ভিডিওৰ পৰা কেনে ৰেসপন্স পালে ৰেসপন্সটো ভালে আহিছে সেইকাৰণে আকৌ মাতিছো নহয় হয় দাদা আজি ষ্টাৰ্টিং কিমানৰ পৰা কৰিব ষ্টাৰ্টিং এইবোৰে 2500 পৰা আছে ইয়াতে হয় মিক্স মডেল হয় এইবিলাক নরমাল আর ইউজুয়াল কারণে এন্ড্রয়েড লাগে আছে সব মিক্স আছে সব 2500 নহয় 2500 পৰা আছে ইয়াত 2500 টাকাৰ মোবাইল কিন্তু জেনুইন পাবো একদম 2500 টাকা বিলৰ লগত সব এটো 2500 2500 টাকা এটা স্ক্র্যাচ নাই আৰু জি পাবো একদম অল অৰিজিনাল পাবো মোবাইল ফিক্সাৰ এণ্ড সাৰ্ভিস 4000 5000 টাকাৰ ফোনো আছে হয় এটো আছে এটো এইবিলাক 5000 আহিব ওকে এটো Oppo আছে Oppo A9 2020 4G হয় না 4G এইবিলাক 4G নরমাল আৰু 4000 5000 6000 এর ভিতৰত এইকেটা স্টক হ্যাঁ মিক্স আছে সব আইফোন 7 আইছে আইফোন 7 কমত দি আছো 5000 টাকাত দি আছো আইফোন 7 5000 টাকা 5000 টাকাত দি আছো ওকে 6s 3600 বিলাক তো নরমাল দেখুৱালো আৰু ষ্টাৰ্টিংত এতিয়া দাদা অলপ প্ৰিমিয়াম ৰেঞ্জৰ ভিতৰত দেখুৱাই দিও প্ৰিমিয়ামত এটো 11 তিনটা আছে আইফোন 11 তিনটা আছে সাপৰে পার্পল কালার अवेलेबल হোয়াইট ধুনিয়া কালার গোটে কেটা হয় গোটে কেটাই ধুনিয়া আৰু একদম স্ক্র্যাচলেস বেটে হেল দাদা কিমান আহিব 80 আছে 86 85 আছে এটো 87 আছে হয় এটো 87 আছে ওকে কিমান কলে প্ৰাইস টু ইয়াৰে 17500 কে আহিব ওকে জুনে ভিডিও চাই আহিছে আৰু ভিডিও চাই আহক ভিডিও চাই হলে কমতে পাবো 17500 কে পাইব হয় দাদা নেক্সট 13 আছে 13 দেখাই দিছো দুটা পিস আইফোন 13 কালার সব ব্লু কালার ক্রিম কালার 27000 এটো 31000 11 প্রো মাত্র 22000 টাকা পাবো আইফোন 11 প্রো 22000 টাকা 22000 128GB 12 128GB আহিছে আইফোন 12 128GB 84 ব্যাটারি হেলথ আছে আর অরিজিনাল দেখাই দিছো প্রোটন ওয়ার্কিং এটো সব জি পাবো অল অরিজিনাল পাবো 128GB আছে একো চেঞ্জ নাই ব্যাটারি হেলথ দেখাই দি আছো মই ব্যাটারি হেলথ 128GB অল অরিজিনাল কোনো চেঞ্জ নাই হয় 128GB ভেরিয়েন্ট আইফোন 12 দাদা প্রাইসটো কিমান কলে আৰু একবাৰ কই দিয়ক প্রাইসটো আহিব 22500 টাকা 22500 টাকা 22500 84% ব্যাটারি হেলথ জেনুইন আছে পুরা অল অরিজিনাল হয় ওয়ারেন্টি থাকিব না মালিক এক মাহৰ থাকিব ওয়ারেন্টি থাকিবই আপোনালোকে জানে মোবাইল ফিক্সাৰত জি সেকেন্ড হ্যান্ড মোবাইলে পায় একদম ওয়ারেন্টি লগতে দিয়ে আৰু মানে ইয়াত সার্ভিসটো বহুত ভাল দিছে ঘৰৰ ভিতৰত মোবাইল ফিক্সাৰ নেক্সট দাদা দেখাই দিও নোট 10 Redmi Note 10 4G হয়তো হয় আৰু 4G আহিব আপোনাৰ 6000 টাকা 6000
নাথিং নাথিং দেখাই দিওঁ নাথিং আহিছে এক পিচ নাথিং এক পিস ব্ল্যাকত 128GB এইবোৰ আহিব 16500 16500 টাকা দাদাৰ পৰা শাইনিং মাৰি আছে দাদাৰ মোবাইলত শাইনিং মাৰি আছে চাপৰে এইবোৰত কিন্তু ডিসকাউন্ট নকৰিব ডিসকাউন্ট কৰিব নোৱাৰিম মই যেটো কৈছো হেতু দামতে লৈ যাব আহি পছন্দ হ'ল V23 Pro কাৰ্ভ ডিসপ্লে চাপৰে বহুত ধুনীয়া একদম ব্র্যান্ড নিউ কন্ডিশন তো 14000 14000 আহিব চাপৰে মাত্ৰ 14000 আগৰ পৰা এতিয়া ৰেট একদম ডাউন কৰি দিছে ফেব্ৰুৱাৰী মাহৰ স্পেশাল স্টক ডাউনে আছে এতিয়া হয় নেক্সট 13500 13500 টাকা Reno 8 Reno 8 একদম প্রিমিয়াম অ্যান্ড্রয়েড মোবাইল হয় একেবারে কম দামত এতিয়া অলওভারে দি আছে মোবাইল ফিক্সারে দাদা এটো তো নকলে দেখুন 13 Pro Max ৰৈ গল নেকি হয় 13 Pro Max নকব নেকি এটো আজি কম কব লাগিব নাই এটো নক হয় এটো নক আহি প্লাইস খুদি লব আপোনালোকে ওকে আপোনালোকে কল কৰি খুদি লব 256GB নাম্বার দিয়া আছে 256GB 256GB ডাঙৰ আছে মেমৰি হয় 128 আহে 128 256 অল অৰিজিনাল আছে অল অৰিজিনাল সবৰে চেক কৰি দেখুৱাই আছো আজি আপোনালোকক আহক যদি জেনুইন ভিতৰত আইফোন বিচাৰি আছে গুৱাহাটী উলুবাৰীত ফিক্সাৰত একবাৰ ভিজিট কৰক আহি কিনে Note 10s AMOLED ডিসপ্লে আপুনি পাই আছে এটো 5500 5.5 একদম কন্ডিশন ভাল কন্ডিশন একদম ভাল হইছে তারপরে সব স্টক পুরো ফুল হয়ে আছে আজি ইয়ার পুরো স্টক পুরো আছে এফএলও স্টক পুরো ফুল করে রাখিছে আজি তারপরে মোবাইল বঢ়াই আছো আৰু লাহে লাহে আৰু আহি আছে আকৌ হয় আৰু আহি আছে নেক্সট ভিডিওত গম পাব ওকে দোকান ফুল হৈ যাব নেকি ফুল কৰিব নোৱাৰি হয় দোকান বহুত ডাঙৰ দোকান Realme 8 হয় Realme 8 কিমানত দি আছো 7500 টকা দি 7500 টাকা 5G ফোন হয় এন্ড্রয়েডৰ কালেকশন ভাল আহিছে ভাল আহিছে Narzo 30 Pro আহিছে এটো 6GB 64 এটো আহিব 7300 আৰু অলপ কমাই দিয়ক 7100 ভিডিও চাই জুনে আহিব আৰু সোনকালে নেক্সট জৰা এন্ড্ৰয়েড একদম নিউ কন্ডিশনত বিল বক্স আহিছে হয় চাৰ্জাৰ আহিছে এটো Oppo A74 নিউ ফোন একদম 5G এটো আহিছে 8GB 128GB এটো আহিব তোমাৰ 10200 ত পাই যাব GT Master দেখাই আছো GT Master এটা গেম ফোন এটা 128GB আছে এটা 256GB আছে গেমিং ফোন দুটা একে দাম ৰাখি দিছো কিমান মানে 11500 জিতু লয় 256 লক 128 লক নেক্সট Narzo 50 হয় 5G এটো কমত দি আছো 8000 টকা দি আছো 8000 টাকা Narzo 50 Pro ওকে 6GB 128GB 6GB 128GB 9500 Reno 5 Pro 14500 ওকে কার্ভ ডিসপ্লে মোবাইল 14500 টাকার পৰা সাপৰে কার্ভ ডিসপ্লে মোবাইল আজি বহুত দেখালো এটা দেখালো আৰু তো আছে আগত চাই থাকক ভিডিওটো নর্ড এটো আপোনাৰ 8GB এটো 12GB 56GB 128GB এটো দিছো 9000 টাকা তো OnePlus লৈ যায় আৰু 500 টাকা 8500 কমাই দিছে 11000 আহক আৰু লৈ যাক বাম্পাৰ অফার 8500 দিছো এটো অফার হয় দি দিছে আৰু প্লাস 6 দুটা কালার এটা গ্লসি এটা ম্যাট আছে 8GB 128GB আছে স্টোরেজ কিমানত আহিব 6000 টাকা ক্যামেৰাটো ভাল হ'ব না ক্যামেরা দেখাই দিয়ে OnePlus যদি সৰু মডেল বিচাৰি আছে এটো ইয়াতে পাই যাব একদম সাপৰে ক্যামেরা দেখাই দিয়ে ক্যামেরা একদম গুলি OnePlus ক্যামেরা জানে আপোনালোকে একদম গুলি ক্যামেরা বহুত ভাল হয় দাদা নেক্সট মোটো G62 5G হয় এটো ৰাখিছো 7500 ত পাই যাব G71 হয় একদম নিউ কন্ডিশন 9800 9800 টাকা 9800 এটো আহিব মোটো G71 হয় সাপৰে নেক্সট দাদা নেক্সট এইবিলাক আছে Samsung A14 হয় A14 5G 464 আছে এটো স্টোরেজ 464 আহিব এটো 8500 এটো ওয়ারেন্টিত আছে এটো কাৰণে দামত আহিছে ওয়ারেন্টি Samsung A14 5G চাই লও আপোনালোকে নেক্সট Samsungৰ কি মডেল আহিলে আৰু এফালে এটো নতুন আহিছে হয় এই দুটা বক্সৰ লগতে আহিছে দুটা ফোনে উইথ বক্স আপৰে Samsung 5G দুটা সেম ফোন হয় দুটাৰে দাম বেলেগ এটো কমত আহিছে এটো বেছিত আহিছে হয় স্টোরেজ সেম 6GB 128GB
এইটো আহিব তোমাৰ 7500, এইটো 8000। ওকে, এইটো 8000, এইটো 7500 উইথ বক্সৰ লগত। ওয়ারেন্টি আছে নেকি দাদা? ওয়ারেন্টি নাই, ওয়ারেন্টিটো নাই, বক্সৰ লগত আছে। চাব পাৰে আপোনাৰ অৰিজিনাল বক্সৰ লগত। স্যামসাঙৰ ভাল হ'ব নাই নে? ব্যাটাৰী হেলথটো কিমান আছে ইয়াৰে? ব্যাটারি ভালে আছে, 4005 mAh মান হ'ব চাগে। হয়, স্যামসাঙৰ ব্র্যান্ড জানেই আপোনালোকে, বহুত ভাল, বহুত ধুনীয়া ফোন এটা আহিছে, নিউ কন্ডিশন 11 লাইট, হয় ROM 11 লাইট 5G, 8GB আছে, 128GB ROM। ক্যামেরা দেখাই দিও, বঢ়িয়া আছে। ক্যামেৰাটো চেক কৰাই দিয়ক। এন্ড্ৰইড মোবাইলো 100 বাৰ কাৰেক্ট আহি গৈছে। ফিক্সাৰ এণ্ড সার্ভিস, ক্যামেৰা কোৱালিটি চাওক আপোনালোকে, একদম গুলি পাই যাব ইয়াতে। বহুত ধুনীয়া ফোন, ফ্ৰেছ কণ্ডিশনত মোবাইল কন্ডিশনত আহিছে। আহি গৈছে। এইটো আহিব তোমাৰ 9500 ৰ। 9500 অফাৰ বুলিয়ে ক'ব পাৰি, এইবিলাক বিক্ৰী কৰি আছে 11500 কে। হয়, আপোনাৰ ইয়াতে কিমান? 9500। 9500, এইটো লৈ যাও, লৈ যাও। এক পিছে আছে, এক পিছে আছে, বেছি দেৰি নকৰিবই। গুগল পিক্সেল 7 6A 6A কিমানত আহিব এইটো দাদা? 6A 13500। 13500 টাকাত আহিব, একেবাৰে কম কৰি দিছে ৰেট। এইটো 5G ফোন, Redmi 12 6000 টাকাত পাই আছে। 6000 টাকাত Redmi 12 5G 6000 টাকাত পাই আছে। 6000 টাকাত 5G মোবাইল পাই আছে Redmi 10T। হয়, 10T কিমানত দি আছো এতিয়া? 5G হয়তো। কিমানত আহিব? 7000। 7000 স্টার্টিং 5000 কিমানৰ পৰা আছে? 6000 ৰ পৰা না? 5G 6000 ৰ পৰা আছে। হয়, এইটো ও 5G হয় এইটো। চাব পাৰে ষ্টক পুৰা ফুল হৈ আছে। সৰু এটা আপডেট দিলো, যোনে যোনে প্ল্যানিং কৰি আছে এটা সেকেন্ড হ্যান্ড মোবাইল লাগে, আপোনালোকে একবাৰ ইয়াতে আহি কিনে ভিজিট কৰিব। উলুবাৰী ফ্লাইওভাৰৰ তলত মোবাইল ফিক্সাৰ এণ্ড সার্ভিসৰ সেকেন্ড ব্ৰাঞ্চত। আৰু দাদা আপোনাৰ ইয়াতে মোবাইল এক্সচেঞ্জ হৈ যায়? এক্সচেঞ্জ নহয়, এইবিলাক একো নাই। ফাইনেন্স নাই, আহক পইচা দিয়ক লৈ যাওক। জি হ'ব, কেছত হ'ব, কেছত হ'ব। ওকে দাদা, আপোনাৰ এড্ৰেছটো একবাৰ ভালকে কৈ দিয়ক আৰু দোকানৰ টাইমিংটো। যদি আপোনালোকে গুৱাহাটী ক্লাবৰ পৰা আহে তেনেহলে বিবৰুৱা কলেজটো পাৰ কৰি পেলাই যিটো অভাৰব্ৰিজ পাব, অভাৰব্ৰিজৰ পুলিচ পইণ্টটো পাব। পুলিচ পইণ্টৰ অপজিটত আছে, দেখাই পাব বৰ্ড লাগি আছে মোবাইল ফিক্সাৰ এণ্ড সাৰ্ভিস। আৰু প্ৰাগ নিউজৰ যিটো লাইন আছে, যদি আপুনি ভাঙাঘৰ পিনৰ পৰা আহে, প্ৰাগ নিউজৰ লাইনটোতে আছে। হয়, ওকে দাদা, থেংক ইউ।